নমস্কাৰ লোকেল মুৰ্গী ফাৰ্মিংলৈ সকলোকে স্বাগতম। ঠাণ্ডাৰ দিনত মুৰ্গীয়ে দানা খোৱাৰ স্বত্তেও যদি সঠিক ওজন অহা নাই, মুৰ্গীয়ে ডিম কমকৈ দি আছে, দিনে দিনে কমজুৰি হৈ আহিছে, মুৰ্গীৰ পেটৰ ভিতৰত ইনফেকশ্যন, লিভাৰ বেয়া হৈ আছে নাইবা ফুলি গৈছে, এমনিয়া বাঢ়ি গৈছে ফাৰ্মৰ ভিতৰত, উশাহ নিশাহৰ লগত জড়িত বেমাৰ বৃদ্ধি পাই গৈ আছে, মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। আৰু তাৰ উপৰিও এটা এক জৰুৰী কথা যে দিনক দিনে মুৰ্গীৰ ঔষধৰ দাম বৃদ্ধি হৈ গৈ থকাটো। এই সকলোবোৰ সমস্যাৰ সমাধানৰ বাবে আজিৰ এই ভিডিঅ'টোত এটা উপায় আলোচনা কৰিবলৈ লৈছোঁ আৰু লগতে এইটো আলোচনা কৰা হ'ব সেইটো কিদৰে ব্যৱহাৰ কৰা হয়। সেয়ে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অলপতে উল্লেখ কৰি থকা উপায় নাইবা সামগ্ৰীবিধ হৈছে নহৰু। আজিৰ ভিডিঅ'টোত নহৰু ঠাণ্ডাৰ দিনত কিদৰে ব্যৱহাৰ কৰা হয় সেইটো আলোচনা কৰা হ'ব। নহৰু হৈছে এবিধ এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ইনফ্লেমেটৰী হিচাপে ব্যৱহাৰ কৰিব পৰা এক মহৌষধ। এণ্টিবেক্টেৰিয়েল অৰ্থাৎ আপোনাৰ বেক্টেৰিয়াৰ বিৰুদ্ধে কাম কৰে আৰু এণ্টি ইনফ্লেমেটৰী অৰ্থাৎ শৰীৰৰ যিকোনো অংগত যদি ফুলা নাইবা আপোনাৰ তেজ জমা হোৱাৰ কাম হৈছে, যাৰ বাবে ফুলি গৈছে, সেইটো আপোনাৰ নহৰুৱে ঠিক কৰে। নহৰুৱে বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধিত বাধা প্ৰদান কৰে। মুৰ্গীৰ শৰীৰৰ ভিতৰত উপলব্ধ দানাৰ ভালদৰে হজম কৰোৱাত সহায় কৰা বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি কৰে, অৰ্থাৎ বেয়া বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধিত বাধা দিয়ে আৰু ভাল বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধিত সহায় কৰে। যেতিয়া ফাৰ্মত এমনিয়া গেছৰ বৃদ্ধি হৈ গৈ থকাৰ বাবে উশাহ নলীত কষ্ট হৈ থাকে, সেই কষ্ট নহৰু ব্যৱহাৰৰ ফলত কম হৈ পৰে। শৰীৰত ঠাণ্ডাৰ প্ৰকোপৰ বাবে মুৰ্গীৰ শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ অংগ ফুলি যায় আৰু এই সমস্যাৰ বাবেও নহৰু মহৌষধ। যিহেতু আগতে উল্লেখ কৰি অহা হৈছে যে নহৰু এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ইনফ্লেমেটৰী। যদি আপোনাৰ মুৰ্গীয়ে উশাহ নিশাহ লোৱাত কষ্ট পাই আছে, তেন্তে সেই সমস্যাটো মুৰ্গীক যথেষ্ট সকাহ দিয়ে। নহৰুৱে আৰু এটা জৰুৰী কাম কৰে যে ই ভোক বঢ়োৱাত সহায় কৰে, যাৰ বাবে যিবোৰ মুৰ্গীৰ পোৱালি খোৱা বোৱা কমকৈ কৰি আছে, সেইখিনি পোৱালিয়েও ভালদৰে খোৱা বোৱা আৰম্ভ কৰে। নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নহৰুৱে লিভাৰ ঠিক কৰি ৰখাত সহায় কৰে। মুৰ্গীৰ ডিমৰ গুণাগুণো বৃদ্ধি কৰাৰ লগতে ডিমৰ নিয়মীয়াকৰণ সুনিশ্চিত কৰে। নহৰু যদি পানীৰ লগত দিব বিচাৰিছে, তেন্তে 1 গ্ৰাম নহৰু প্ৰতি লিটাৰ পানীত দিব আৰু যদি দানাৰ লগত দিব বিচাৰিছে, তেন্তে 5 পৰা 10 গ্ৰাম নহৰু প্ৰতি কেজি দানাত দিব পাৰে। ঠাণ্ডাৰ দিনত নহৰুৰ ব্যৱহাৰ 2 পৰা 3 দিনৰ বাবে প্ৰতি সপ্তাহত কৰিব লাগে। আজিৰ ভিডিঅ'টোত শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।